গাইস আকৌ এটা ধুনীয়া ভিডিঅ' মই আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো মোৰ পিছনে ডিম্পল ব্লগছ আৰু আজি ইয়া দেখিব পাৰিছে উৰাং সাইড আহি আছো এই লগৰ গিটা আহিছে এটা অনুপম আৰু এটা দুজন ইহঁতৰ লগত আজি অলপমান ফুৰিবলৈ আহিছো 1 জানুৱাৰী হিচাপে ক'ত যাবি চিম্পল যাবি এতিয়া পাছনা নদী ভাল ওৰাং নদী কবাৰ এটা যাম আৰু এতিয়া ক'ত যাই আছো আপোনালোকক দেখাই আছো এতিয়া গৈ আছো উৰাং নদী উৰাঙৰ নদী আছে জানো তো গাইস আহি পাই গৈছে এখন বাগানৰ ইফালে আৰু আপোনালোকে চাব পাৰে জানো নেজানো এখন কি বাগান বাৰু চাবলৈ আহিছো আছং গয়া এই দেখিব পাৰিছে উৰাং সাইডে যাই থাকোঁতে ইয়াত আহিব পাৰিছো এইখন বাগান এইখন বাগান হয় গাইস আৰু গাইস এই গাৰ্ডেনখনৰ ভিতৰত আহি গলো আৰু ইয়াতে দেখিবলৈ পাইছে ইমান ধুনীয়া এটা পৰিস্থিতি আৰু দেখিব পাইছে ইমান ধুনীয়াকৈ বনবিলাক সমান কৰি আৰু গছবিলাক ধুনীয়াকৈ সমান কৰি কাটিছে মই ইমান মানে ভাল লাগিছে মানে তাতে মানে থাকি যাব মন গৈছিল মানে 2-3 ঘণ্টামান বাৰু থাকিব নোৱাৰো লগৰ কেইটাও গৈছে লগত সেইবাবে মই আহিবলগীয়া হ'ল আৰু তাতে ধুনীয়াকৈ দুটা বগলীও আছে এই দেখিব পাইছে বগলী দুটা আনটোৰ কিন্তু মগৈছে আৰু ইফালে পি নিচিনা এইটো কিবা নাজানো আৰু ইয়াত চাব পাৰে ইমান ধুনীয়া গাৰ্ডেন আৰু সেইটো এটা ফেক্টৰী হয় ইমান ধুনীয়াকৈ ইয়াতে আছে আৰু আপোনালোকে চাব পাৰিছে ইমান ধুনীয়াকৈ মই মানে গোটেই চুইছো মানে পাতখিনি চাব পাৰিছে ধুনীয়াকৈ আৰু গাইছ এইখিনি চাওক এটা মানে ৰাস্তা বনাই থৈছে মানে ভিতৰত সোমাই আহোঁতে দেখিলোঁ ইমান ধুনীয়া লাগিলে সেইকাৰণে আকৌ ভিডিঅ'টো অন কৰিবলগীয়া হ'ল আৰু গাইছ আহি পাই গ'লো ডন বক্সত ইয়াতে এনেই সোমাব আহিছোঁ আৰু গাইছ দেখিব পাৰিছে আমি ডন বক্সৰ ভিতৰত সোমাই গ'লো ইমান ধুনীয়াকৈ ডাঙৰ ফিল্ড বনাই থৈছে ইয়াতে ফুটবলো খেলিব পাৰে চাগে নেজানো বাৰু সেইখন ডন বক্স তাতে যাওঁ বলকচোন ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব দেই কিনি জানো ডন বক্সত আহি পিনে সোমাই পিনে চালো এইখিনি কি বা দেখিছো খ্ৰীষ্টমাছৰে হয় এয়া দেখাইছে খ্ৰীষ্টমাছৰ প্ৰেক্টিকেল চাগে ন চিম্পল হ'ব পাৰে কিন্তু আজি ফাৰ্ষ্ট কমাইছো ময়ো ফাৰ্ষ্ট কমাইছো আৰু এখন বাস্কেটবল খেলা এখন বাছও আছে এইয়া চেণ্টা ক্লজ হয় এইটো মেৰি খ্ৰীষ্টমাছ এইখন স্কুল ডট বক্সকো গাইছ এই নদীখনত আহিছো যেতিয়া অফৰোডিং ষ্টাৰ্ট অকণমান আগত থৈ দিম ডবি গৈ আছে এয়া চাইকেল পৰি যাব সেইকাৰণে আগত থৈ দিওঁ গাইছ গোটেই অফৰোডিং মোৰটো ৰখি গ'ল আৰু গাইছ এয়া নদী নামি চাবা গাইছ তই আহি যা গাইছ আহি গ'লো নদী আৰু গাইছ সেইফালে পিকনিক খাই আছে দেখাই দে
এই পাগলক দেখক গাইছ এতিয়া এই বগৰী খাবৰ কাৰণে এই ৰাস্তাতে বগৰী পাৰিছে জনাব দেই সেয়া পৰিছে বগৰী দুটা এটা মই লওঁ এটা তই ল ছাৰ পকিছে বগৰী কিন্তু দেই মই দুটা পালোঁ পাৰ বগৰী পাৰ পকিছে কিন্তু দেই বগৰী গাইছ পাৰ বগৰী পাৰ মুখেও দেবে কাঠাল বগৰী গিলা খাই দুইটা পাই হ বগৰী এই ওপৰত পাৰ এটা দে না আবে চাৰিটা হ'ল পকা পকা আৰু এবাৰ লগাইছোঁ আমি বগৰী খাই ঘৰত যাম আৰু এইখিনিতে ভিডিঅ'টো এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব লাইক কৰি দিব